গুড আফটাৰনুন এভৰিবডি। আমি আজি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7-ৰ বিজ্ঞানৰ এটা নতুন চেপ্টাৰ 8 নম্বৰ চেপ্টাৰ বতাহ ধুমুহা আৰু ঘূৰ্ণী বতাহ। তোমালোকৰ কিতাপৰ 8 নম্বৰ চেপ্টাৰত লৈ আহিবা বতাহ ধুমুহা আৰু ঘূৰ্ণী বতাহ। আমি বিভিন্ন সময়ত টিভিত হওক বাতৰি কাকতত হওক পাই থাকোঁ যে ধুমুহা কোনটা ঠাইত আহিছিল আৰু সেই ঠাইত কেনেকুৱা ধৰণে ক্ষতি কৰিছিল, তাৰ জীৱ জন্তুৰ, মানুহৰ ঘৰ দুৱাৰ, তাৰপিছত ৰাস্তা ঘাট, গছ গছনি, এই সকলোবিলাকৰ কেনেধৰণে ক্ষতি কৰিব পাৰে ধুমুহাই, এই বিষয়ে আমি বিভিন্ন সময়ত বাতৰি কাকতত বা টিভিত পাই আহিছোঁ। অলপ কেইদিনমান আগতে আৰৱ সাগৰত সৃষ্টি হোৱা বতাহ টাউকটে আহি গ'ল, ঘূৰ্ণী বতাহ। তো টাউকটেৰ কেনেধৰণৰ ক্ষতি কৰিলে সেই কথা আমি বাতৰি কাকত আৰু টিভিৰ জৰিয়তে পাই আহিছোঁ। ইয়াৰ আগৰবাৰ আহিছিল আমফানে কেনেধৰণে ক্ষতি কৰিছে সেই বিষয়ে আমি পালোঁ, বিভিন্ন বাতৰি কাকতত পাই আহিছোঁ। তাৰ আগৰবাৰ আহিছিল ফণী, তো ইও যথেষ্ট ধৰণে ক্ষতি কৰিছিলে, সেই বিষয়ে আমি বাতৰি কাকত আৰু টিভিত পঢ়িছোঁ, তোমালোকেও নিশ্চয় পঢ়িছা। এতিয়া ইয়াতে এটা ঘূৰ্ণী বতাহৰ উদাহৰণ দিয়া আছে যে 1999 চনৰ 18 অক্টোবৰ দিনাখন এটা ঘূৰ্ণী বতাহ আহিছিল আৰু এই ঘূৰ্ণী বতাহ 200 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে। আমি যেতিয়া চাইকেলেৰে খুব স্পীডত যাওঁ, নাইবা আমাৰ ওচৰত যেতিয়া গাড়ী এখনে খুব স্পীডত পাৰ হৈ যায়, তেতিয়া তাৰ গাড়ীখনৰ গতি কিমান থাকে? 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত থাকে প্ৰায়। আৰু সেই অৱস্থাত যদি আগত কিবা থাকে বা যদি ক'ৰবাত লাগি যায়, তেতিয়াহ'লে কেনেধৰণৰ ক্ষতি হয় তোমালোকে নিশ্চয় জানা। তেতিয়াহ'লে 200 কিলোমিটাৰ প্ৰতি ঘণ্টা ইমান স্পীডত যিটো বতাহ আহিব, সেই বতাহে কেনেধৰণে ক্ষতি কৰিব পাৰে সেই বিষয়ে নিশ্চয় অনুমান কৰিব পাৰিবা। তো ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ ক্ষতি হৈছিলে, বহুত মানুহৰ মৃত্যু হৈছিল, প্ৰায় 7 লাখ মানুহৰ ঘৰ বাৰী নোহোৱা হৈছিলে। আৰু ইয়াৰ পিছতো আৰু ঘূৰ্ণী বতাহ আহিছিল আৰু এই ঘূৰ্ণী বতাহবিলাকেও বিভিন্ন ধৰণৰ তাণ্ডৱৰ সৃষ্টি কৰিছিল। এতিয়া এই ঘূৰ্ণী বতাহটো ক'ৰ পৰা আহে সেইটো জনাৰ আগতে বা কেনেকৈ আহে সেইটো জনাৰ আগতে আমি জানিব লাগিব বতাহ বুলি ক'লে আমি কি গম পাওঁ। তো আমি জানো আমাৰ চাৰিওফালে বায়ুমণ্ডল আছে বা বায়ু আছে। এই বায়ুৰ কথা যদি আমি দেখা নাপাওঁ কিন্তু অনুভৱ কৰিব পাৰোঁ, যেতিয়া আমি গছৰ পাতবিলাক লৰা দেখা পাওঁ নাইবা আমাৰ গাত বতাহ লাগে, তেতিয়া আমি বায়ু যে আছে এইটো অনুভৱ কৰিব পাৰোঁ। তেতিয়াহ'লে এই বতাহ কি? বতাহ হৈছে গতি কৰি থকা বায়ু, অৰ্থাৎ বায়ু যিখিনি আছে সেই বায়ুখিনিয়ে, এতিয়া ধৰা আমাৰ চাৰিওফালে ইয়াতে বায়ু আছে, এই বায়ুখিনি যেতিয়া এঠাইৰ পৰা এঠাইলৈ যাবলৈ আৰম্ভ কৰিব, ইয়াৰ মাজতে আমি আছোঁ, তেতিয়া আমাৰ গাত বতাহ লাগে। অৰ্থাৎ বতাহ অন্য একো নহয়, এই বায়ুখিনি যেতিয়া গতি কৰিব সেইটোৱে হৈছে বতাহ। ইয়াৰ পিছত বতাহ বা বায়ুৰ কিছুমান ধৰ্মৰ কথা ইয়াতে আলোচনা কৰা হ'ব। প্ৰথমটো দিয়া আছে বায়ুৱে চাপ দিয়ে, ঠেলি দিয়ে বা হেঁচা দিয়ে। তো ইয়াৰ কাৰণে কেইটামান পৰীক্ষা কৰা আছে, এইকেইটাৰ পৰা আমি গম পাম যে বায়ুৱে সঁচাকৈয়ে চাপ দিয়ে বা হেঁচা দিয়ে। প্ৰথম পৰীক্ষাটো কৰিব দিছে, এটা টিনৰ সাঁফৰ থকা টেমা ল'ব দিছে, তাৰপিছত টেমাটো পানী ভৰাই সেইটো গৰম কৰিব দিছে পানীখিনি, আৰু ইয়াৰ পিছত টেমাটোৰ ঢাকনখন মাৰি দিব দিছে। তো ইয়াৰ পিছত অলপ সময় পিছত যদি আমি টেমাটোৰ ওপৰত ঠাণ্ডা পানী ঢালি দিওঁ, ঠাণ্ডা পানী ঢালি দিয়াৰ লগে লগে কি হ'ব, টেমাটো কি হৈ যাবলৈ আৰম্ভ কৰিব, কোচ খাই যাবলৈ আৰম্ভ কৰিব। তো এইটো কিহৰ কাৰণে হয়? যেতিয়া আমি টেমাটোৰ ভিতৰত থকা পানীখিনি গৰম কৰিছিলোঁ, তেতিয়া ইয়াতে ধৰা পানী আছিলে আৰু অলপ অলপ বায়ু আছিল, এই বায়ুখিনি গৰম কৰোঁতে উৰি গৈছে, আৰু ইয়াতে ভিতৰতে কি আছে, পানী আছে আৰু পানীৰ অলপ অলপ জলীয় ভাৱ আছে। তো লগে লগে আমি ঢাকনখন মাৰি দিলোঁ, তেতিয়াহ'লে ইয়াতে কি থাকিলে, অলপ পানী থাকিলে আৰু অলপ জলীয় ভাৱ থাকিল। কিন্তু যেতিয়া আমি ইয়াত ঠাণ্ডা পানী ঢালি দিম, তেতিয়া কি হয়, এই জলীয় ভাৱখিনি আকৌ পানীলৈ ৰূপান্তৰিত হয় আৰু তাৰ ফলত জলীয় ভাৱ থাকিবলৈ বেছি জেগা লাগে পানীতকৈ, তেতিয়াহ'লে কি হ'ব, ই কম ঠাইত থাকিবলৈ আৰম্ভ কৰিব। অৰ্থাৎ ইয়াৰ ভিতৰত যিখিনি বায়ু আছিলে সেই বায়ুখিনি বা যিখিনি আগতে আছিলে সেইখিনিতো ওলাই গৈছে, এতিয়া ইয়াতে কি আছে, বায়ুৰ পৰিমাণটো কম আছে। তেতিয়াহ'লে বাহিৰৰ পৰা বায়ুখিনি ইয়াক বেছি জোৰেৰে ভিতৰলৈ হেঁচি দিব, কিন্তু ভিতৰত পূৰা সমান জোৰেৰে হেঁচিবৰ কাৰণে ইয়াৰ ভিতৰত ইমান বায়ু নাই, সেইকাৰণে কি হৈ যাব, ই চেপেটা লাগি যাব। তো ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে বায়ুৱে সঁচাকৈ চাপ দিয়ে বা হেঁচা দিয়ে। তো ইয়াৰ উপৰিও অন্য কিছুমান আমাৰ দৈনন্দিন জীৱনত পৰীক্ষা হৈ থাকে, যিবিলাকৰ পৰা আমি গম পাওঁ বায়ুৱে সঁচাকৈয়ে চাপ দিয়ে। এতিয়া চোৱা, যদি আমি
খোজকাঢ়ি যাওঁ বা দৌৰোঁতে আমাৰ কি হয় পিছফালে কোনোবাই টানি ধৰাৰ নিচিনা লাগে। যেতিয়া আমি চিলা উৰাওঁ তেতিয়া অলপ দূৰ উঠি যোৱাৰ পিছত চিলাখন নিজে নিজে কোনোবাই টানি লৈ যোৱা যেন লাগে ওপৰফালে, বা নাৱৰে ক'ৰবাত যাই থকা অৱস্থাত বতাহে আমাক পিছফালে ঠেলি থকা নিচিনা লাগে, বা বতাহৰ বিপৰীতে চাইকেল চলাই থকা অৱস্থাত যদি অলপ জোৰে চাইকেল চলাওঁ তেতিয়াহ'লে পিছফালে কোনোবাই ঠেলি থকা নিচিনা লাগে। এইবিলাকৰ পৰা আমি গম পাব পাৰোঁ যে বায়ুৱে সঁচাকৈয়ে চাপ প্ৰয়োগ কৰে। তো চাইকেলৰ টিউবটো যে ইয়াৰ ভিতৰতো বায়ু থাকে, যদি আমি বেছিকৈ বায়ু দিওঁ তেতিয়াহ'লে টিউবত বেছিকৈ হেঁচা দিব টিউবৰ ভিতৰৰ পৰা, আৰু তাৰ ফলত টিউবটো ফাটি যাব। একেদৰে বেলুন যদি আমি বেছি সময় ধৰি ফুকাই থাকোঁ তেতিয়াহ'লে কি হয়, বেলুনটো ফাটি যায়, কাৰণ ইয়াৰ ভিতৰৰ পৰা বায়ুখিনি ইয়াক বেছি জোৰেৰে বাহিৰলৈ ঠেলি থাকে, সেইকাৰণে ই কালক্ৰমত ফাটি যায়। তেনেধৰণৰ অভিজ্ঞতাবোৰৰ পৰা আমি গম পাব পাৰোঁ যে বায়ুৱে চাপ প্ৰয়োগ কৰে। এইটো ইম্পৰ্টেণ্ট হয়, তাক দি থবা, বায়ুৱে চাপ প্ৰয়োগ কৰে। ইয়াৰ পিছত এটা পৰীক্ষা দিয়া আছে যে বায়ুৰ চাপ যেতিয়া নিম্ন হয় তেতিয়া কবাল বতাহৰ সৃষ্টি হয়। তো এইটো আমি উল্টাকৈ ক'লে কি হ'ব, যেতিয়া বতাহৰ সৃষ্টি হয় তেতিয়া বায়ুৰ চাপ কমি যায়। তো ইয়াত এটা পৰীক্ষা দিয়া আছে, এই পৰীক্ষাটোত কি কৰা হৈছে যে বটলৰ মুখত আমি ফুকাই দিলে কি হ'ব, ইয়াত বতাহৰ সৃষ্টি হ'ব, আৰু তেতিয়া এই বায়ুখিনিয়ে কমকৈ চাপ দিব, আৰু ইয়াৰ ফলত কি ঘটে কৰি চাওঁ। এইটো ক্ৰিয়াকলাপ কৰাৰ কাৰণে আমাক দৰকাৰ হ'ব এটা সৰু কাগজৰ এনেকুৱা বল আৰু এটা বটলৰ। আমি কি কৰিম, এই বটলৰ যিটো মুখ আছে এই মুখখনত আমি এই কাগজৰ বলটো এনেকৈ থৈ দিম, আৰু ইয়াৰ পিছত আমি বটলৰ আগফালে মানে মুখখনত ফুৱাই দিম, আৰু ফুকাই দিলে এই কাগজৰ বলটো ভিতৰত যাব লাগে। ঠিক আছে, তো আমি ফুকাই চাওঁ কি হ'ল, এইটো বাহিৰলৈ ওলাই আহি গ'ল। আকৌ এবাৰ কৰি চাওঁ, এইটো আমি চোৱা বটলৰ ভিতৰত থৈ দিছোঁ, মুখৰ ভিতৰত থৈ দিছোঁ, বটলৰ মুখৰ ভিতৰত এইটো কাগজৰ বলটো আছে। তো আমি যেতিয়া ফুকাই দিম তেতিয়া আমি আশা কৰিম যে বটলৰ ভিতৰলৈ এই কাগজৰ বলটো সোমাই যাব লাগে, কিন্তু এইটো কি হয় চাওঁ, চোৱা বাহিৰলৈ ওলাই আহিছে। তো এইটোৰ পৰা আমি এইটোৱে বুজিব পাৰোঁ যে যেতিয়া আমি বটলৰ মুখৰ ইয়াতে বলটো থৈ দিছোঁ, আৰু তাৰপিছত এইখিনি ঠাইতে বটলৰ এইখিনি আমি ফুকাই দিছোঁ, তেতিয়া কি হৈছে, এই ঠাইখিনিত বায়ুৰ যিটো গতি, এই গতিটো বেছি হৈছে বা বৃদ্ধি হৈছে, আৰু বৃদ্ধি হোৱাৰ লগে লগে বটলৰ ভিতৰৰ বায়ুখিনিয়ে এই কাগজৰ বলটোক খুব বেছি জোৰে বাহিৰলৈ ঠেলিছে, আৰু সেইকাৰণে বলটো বাহিৰলৈ ওলাই আহিছে। কিন্তু ইয়াৰ আগতে কি হৈছিলে, যেতিয়া এইটো ইয়াতে আছে তাৰ অৰ্থ হ'ল এইফালৰ বায়ুখিনিয়ে আৰু বটলৰ ভিতৰৰ বায়ুখিনিয়ে ইয়াক সমান জোৰেৰে ঠেলি আছে, আৰু সেইকাৰণে কি হৈছে, ই ইয়াতে স্থিৰ হৈ আছে। কিন্তু ফুকাই দিয়াৰ লগে লগে ইয়াত বতাহৰ গতি বৃদ্ধি পাইছে, আৰু সেইকাৰণে বটলৰ ভিতৰৰ পৰা যিখিনি বায়ু আছিলে সেই বায়ুখিনি ইয়াক বেছি জোৰে বাহিৰলৈ ঠেলি দিছে, অৰ্থাৎ এই ঠাইখিনিত যি বায়ু, এই বায়ুখিনিৰ চাপটো, ইয়াক হেঁচিব পৰা যিটো ক্ষমতা, এই ক্ষমতাটো কমি গৈছে, আৰু সেইকাৰণে ই বাহিৰলৈ ওলাই আহিছে। এইটো পৰীক্ষাৰ পৰা আমি এইখিনিয়ে গম পালোঁ যে যেতিয়া আমি বটলৰ মুখৰখিনিত ফুকাই দিছিলোঁ তেতিয়া কি হৈছিলে, ইয়াত বতাহৰ সৃষ্টি হৈছিল, আৰু ইয়াত থকা বায়ুখিনিয়ে গতি কৰিছিল, অৰ্থাৎ বেলেগ ঠাইত গৈছিল। তেতিয়া ইয়াৰ এই বায়ুখিনিয়ে এই বলটোক যে ভিতৰলৈ ঠেলি আছিলে সেই ঠেলাটো কমকৈ দিবলৈ আৰম্ভ কৰিছে, আৰু বটলৰ ভিতৰত যিখিনি বায়ু আছে সেইখিনি আগৰ নিচিনাকৈ ইয়াক বাহিৰলৈ ঠেলি আছে, আৰু সেইকাৰণে কি হৈছে, এই বলটো বাহিৰলৈ ওলাই আহিছে। আজিলৈ এইখিনি আছিল। যদি বুজি পোৱাত কিবা অসুবিধা পাইছা তেতিয়াহ'লে ক'বা। ধন্যবাদ। চোৱা ক্ৰিয়াকলাপ 8.3। তো এইটোতো এটা সাধাৰণ ক্ৰিয়াকলাপ দিয়া আছে। ইয়াতে দুটা বেলুন ল'ব দিছে, আৰু বেলুন দুটা এডাল লাঠিত এনেকুৱাকৈ বান্ধি লৈ ইয়াৰ মাজেৰে ফুকাই দিব দিছে। আমি কি আশা কৰোঁ যে বেলুন দুটা যেতিয়া আমি এনেকৈ এডাল লাঠিত বান্ধি দিলে এই এনেকৈ থাকি যাব। এতিয়া ইয়াৰ মাজেৰে যেতিয়া আমি ফুকাই দিওঁ তেতিয়া কি হ'ব, আচোন কৰি চাওঁ। এইটো পৰীক্ষা কৰাৰ কাৰণে আমি বেলুনৰ সলনি দুটা কাগজৰ বল লৈছোঁ। প্ৰথমতে বল দুটা স্থিৰ কৰি লৈছোঁ। এতিয়া আমি কি কৰিম, এই কাগজৰ বল দুটাৰ মাজেৰে ফুকাই দিম, আৰু আমি আশা কৰিম যে ফুকাই দিয়াৰ লগে লগে এই বল দুটাৰ মাজত যেতিয়া ফুকাই দিয়া হ'ব তেতিয়া বল দুটা এইটোৰ পৰা এইটো আঁতৰি যাব।
কিন্তু আমি কৰি চাওঁ ফুকাই দিলে কি হয়। আমি দেখিলোঁ যে যেতিয়া আমি বল দুটাৰ মাজেৰে ফুকাই দিছোঁ, তো ফুকাই দিয়াৰ লগে লগে কি হৈছে, বল দুটা এটাৰ পৰা আনটো আঁতৰি যোৱাৰ সলনি কাষ চাপিহে আহিছে। এতিয়া চোৱা, যেতিয়া আমি বল দুটা এনেকৈ ফুকাই দিম, তেতিয়া এটাৰ পৰা আনটো আঁতৰি যাব লাগিছিলে, কিন্তু আঁতৰি নাযায়, ই কাষ চাপি আহিছে। তো ইয়াৰ কাৰণ কি হ'ব পাৰে, যেতিয়া আমি ইয়াৰ মাজেৰে ফুকাই দিছোঁ, ফুকাই দিয়াৰ লগে লগে কি হৈছে, ইয়াত যিখিনি বায়ু আছিলে সেই বায়ুখিনি জোৰেৰে গতি কৰিছিল। আৰু ইয়াৰ আগতে কি আছিল, তো ইয়াৰ মাজৰ যিখিনি বায়ু আছিলে এই বায়ুখিনিয়ে আৰু এইফালৰ বায়ুখিনিয়ে এই বলটোক দুয়োফালৰ পৰা সমানে হেঁচা দিয়াৰ কাৰণে এই জেগাত স্থিৰ হৈ আছিল। একেদৰে এইটো বলকো এইফালৰ বায়ুখিনিয়ে ইফালে ঠেলি আছিলে আৰু ইফালৰ বায়ুখিনিয়ে ইফালে ঠেলি আছিলে, আৰু দুয়োটা হেঁচা বা ঠেলা সমান হোৱাৰ কাৰণে বলটো এই ঠাইত স্থিৰ হৈ আছিল। কিন্তু যেতিয়া আমি ইয়াৰ মাজেৰে ফুকাই দিছোঁ, তেতিয়া এই বায়ুখিনি কি কৰিছিল, গতি কৰিছিল, অৰ্থাৎ এই ঠাইৰ পৰা বেলেগ ঠাইলৈ গৈছে। তেতিয়া ইয়াতে বায়ুৰ কম হৈছে, যদি বায়ু কম হৈছে তেতিয়াহ'লে কি হ'ব, ই কমকৈ ঠেলিব, আৰু কমকৈ ঠেলাৰ কাৰণে যিহেতু এইফালৰ পৰা বায়ুখিনি ইয়াক বেছিকৈ ঠেলিছে, সি ইফালে আগবাঢ়ি আহিছে, আৰু এইফালৰ বায়ুখিনি ইয়াক বেছিকৈ ঠেলিছে, সেইকাৰণে ই ইফালে আগবাঢ়ি আহিছে। আমি যেতিয়া এনেকুৱাকৈ বেলুন দুটাৰ মাজেৰে ফুকাই দিছিলোঁ, তেতিয়া আমি ভাবিছিলোঁ যে বেলুন দুটা কি হ'ব, ফুকাই দিয়াৰ লগে লগে দুয়োফালে আঁতৰি যাব, কিন্তু আঁতৰি যোৱাৰ সলনি কি হ'ল, বেলুন দুটা দুয়োটাই ক্ৰমে কাষ চাপি আহিল। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হৈছে, যেতিয়া এইখিনিৰ মাজেৰে ফুকাই দিয়া হৈছে, তেতিয়া এইখিনিত যিখিনি বায়ু আছিলে সেই বায়ুখিনি এই ঠাইৰ পৰা বেলেগ ঠাইলৈ গৈছে, অৰ্থাৎ এই বায়ুখিনিয়ে বেলুনটোক যিটো ঠেলি আছিল ইফালে আৰু এইটোক ইফালে ঠেলি আছিল, যে সেই ঠেলাটো দিয়া ই বন্ধ কৰিছে বা কমকৈ হেঁচা দিয়া আৰম্ভ কৰিছে। তো তাৰ কাৰণে এইফালৰ বায়ুটোৱে আৰু এইফালৰ বায়ুটোৱে ইয়াক বেছি জোৰেৰে ঠেলিছে, সেইকাৰণে বেলুন দুটা লগ লাগি অহা আমি দেখা পালোঁ। তো ইয়াৰ পিছত ইয়াতে অন্য এটা ক্ৰিয়াকলাপ দিয়া আছে। ইয়াতে কি কৈছে, আমাক 20 চেণ্টিমিটাৰ দীঘল এটা আৰু 3 চেণ্টিমিটাৰ বহল কাগজৰ ফিটা এডাল বনাই ল'ব দিছে, আৰু ইয়াৰ পিছত ইয়াক আঙুলিৰে ধৰি আমাক কি কৰিব দিছে, ওপৰেৰে ফুকাই দিব দিছে। পৰীক্ষাটো কৰাৰ কাৰণে আমি এনেকুৱাকৈ 20 চেণ্টিমিটাৰ দীঘল আৰু 3 চেণ্টিমিটাৰ বহল কাগজৰ ফিটা এটা কাটি লৈছোঁ। এতিয়া আমি কি কৰিম, এই ফিটাটো, এইটো বুঢ়া আঙুলি আৰু এইটো হ'ল তৰ্জনী আঙুলি, এই দুটা মাজত এনেকৈ ধৰিম, ধৰি ইয়াৰ ওপৰ ফালেদি মানে এইফালেদি আমি ফুকাই দিম। আৰু ফুকাই দিলে কি, আমি আশা কৰোঁ যে ফুকাই দিলে কি হ'ব লাগে, এইটো এইফালে যাব লাগে, কাৰণ আমি ইফালে ফুকাই দিছোঁ, গতিকে এইটো তলফালে এনেকৈ যাব লাগে। কিন্তু কি হয় চাওঁ আহা, আমি দেখা পালোঁ যে এইটো তলফালে যোৱাৰ সলনি কি হ'ল, ওপৰ ফালে উঠি আহিছে। আৰু এবাৰ কৰি চাইছোঁ, চোৱা কৰি এইটো এনেকৈ আছিলে, এইটো এনেকৈ আছিলে ইয়াৰ লেভেলত। তো ফুকাই দিয়াৰ লগে লগে এইটো কি হ'ল, কিছু ওপৰ ফালে উঠি অহা আমি দেখা পালোঁ। এইটো কিহৰ কাৰণে হৈছে, এইটো বায়ুৰ চাপৰ কাৰণে হয়। যেতিয়া আমি ইয়াৰ ওপৰে এনেকৈ ফুকাই দিম, তেতিয়া ইয়াৰ এইফালে যিখিনি বায়ু আছে সেই বায়ুখিনি গতি কৰিবলৈ আৰম্ভ কৰিব, আৰু গতি কৰিবলৈ আৰম্ভ কৰাৰ কাৰণে কি হ'ব, এইখিনি ঠাইত বায়ু কমি যাব, আৰু তাৰ ফলত যিহেতু পিছফালৰ বায়ুখিনি ইয়াক অহৰহ আগফালে হেঁচা দি আছে, সেইকাৰণে ই কিছু আগলৈ যায়, অৰ্থাৎ ওপৰলৈ উঠি যায়। এইটো পৰীক্ষাটো আমি দেখিলোঁ যে যেতিয়া আমি ফুকাই দিলোঁ, ফুকাই দিয়াৰ লগে লগে কি হ'ল, এই ফিটাডালৰ ওপৰেৰে যেতিয়া বায়ুখিনি গৈছিলে, তেতিয়া ইয়াত বতাহৰ বা বায়ুৰ গতি বৃদ্ধি হৈছিল, বতাহৰ গতি বৃদ্ধি হৈছিল, আৰু বৃদ্ধি হোৱাৰ লগে লগে তাৰ চাপ কমি গৈছিল, আৰু তাৰ ফলত এই ফিটাটো ওপৰলৈ উঠি আহিছিল। এতিয়া চোৱা, আমি ওপৰত যি 3টা পৰীক্ষা কৰিছিলোঁ, কালি এটা কৰিছিলোঁ আৰু আজি 2টা কৰিলোঁ, এইবিলাক পৰীক্ষাৰ পৰা আমি এটা কথা গম পালোঁ যে বায়ুৰ যদি আমি কেনেবাকৈ গতি দিব পাৰোঁ, অৰ্থাৎ ইয়াক যদি আমি জোৰেৰে
ঠেলি দিব পাৰোঁ তেতিয়াহ'লে কি হয় সেই ঠাইত বায়ুৰ চাপ কমি যায় আৰু সেইকাৰণে আমি কালি যেটো পৰীক্ষা পাইছিলোঁ যেনেকুৱা বটলৰ মুখখনত বলটো থওঁতে কি হৈছিলে যেতিয়া আমি এইখিনিৰে ফুকাই দিছিলোঁ ফুকাই দিয়াৰ লগে লগে এই ঠাইত যিখিনি বায়ু আছিল এই বায়ুখিনিয়ে ইয়াক ভিতৰলৈ ঠেলি দিয়া বন্ধ কৰিছে আৰু সেইকাৰণে এই বাহিৰলৈ বলটো ওলাই আহিছে তো দ্বিতীয় পৰীক্ষা যেটো বেলুনৰ আছিলে বেলুনৰ পৰীক্ষাটো আমি পাইছিলোঁ যেতিয়া বেলুন দুটা এনেকৈ সাম্য হৈ আছিল অৰ্থাৎ এইফালৰ পৰা বায়ুৱে তাক ঠেলিছিল আৰু এইফালৰ পৰা বায়ুৱে তাক ঠেলিছিল কিন্তু যেতিয়া আমি ইয়াৰ মাজেৰে ফুকাই দিছোঁ তেতিয়া কি হৈছে এই বায়ুখিনি গতি কৰিছে আৰু ইয়াৰ কাৰণে এই বায়ুখিনি ইয়াক আগৰ নিচিনাকৈ জোৰেৰে ঠেলি থাকিব পৰা নাই ইয়াৰ ফলস্বৰূপে বেলুনটো এইফালে গতি কৰিছে ইয়াৰ পিছত আমি কাগজৰ যেটো পৰীক্ষা কৰি চালোঁ ইয়াতো আমি একেটা কথাই পালোঁ যে যেতিয়া আমি কাগজৰ ফিটাডালৰ ওপৰেৰে এনেকৈ ফুকাই দিছিলোঁ ফুকাই দিয়াৰ লগে লগে কি হৈছিল ইয়াত যিখিনি বায়ু আছিলে সেই বায়ুখিনিয়ে গতি কৰিবলৈ আৰম্ভ কৰিছিল অৰ্থাৎ বেলেগ ঠাইলৈ যাবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ ফলত এই বায়ুখিনি আগত যেনেকৈ ফিটাডালক এনেকৈ ইফালে হেঁচি আছিল বা চাপ দি আছিল আৰু সেই চাপটো দিয়া কম হৈ গ'ল আৰু তাৰ কাৰণে এইফালৰ বায়ুটোৱে আগৰ নিচিনাকৈ ইয়াক চাপ দি আছিল আৰু যেহেতু এইটো চাপ বেছি হৈ গ'ল সেইকাৰণে এই ফিটাটো ক্ৰমে এইফালে আহিব খুজিছিল কিন্তু আমি যেতিয়া ধৰি আছিলোঁ ধৰি থকাৰ কাৰণে ই ওপৰলৈ উঠি গ'ল তো এই গোটেইকেইটা পৰীক্ষাৰ পৰা আমি এটা কথাই গম পালোঁ যে বায়ুৱে যেতিয়া গতি কৰিব তেতিয়া ইয়াৰ চাপ কমকৈ দিয়ে অৰ্থাৎ বতাহৰ গতি বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায় এতিয়া আমি গম পালোঁ ধৰা এই ঠাইখিনিৰ বায়ুখিনিত কিবাকৈ আমি গতি দিছোঁ বা ইয়াক কেনেবাকৈ আমি ঠেলি পঠিয়াইছোঁ তো এই ঠাইখিনিত বায়ুৰ চাপটো কমি গ'ল বায়ুৰ চাপ কমি যোৱা মানে কি বায়ুখিনি কমি গৈছে সেইকাৰণে তাৰ চাপটো কমকৈ দিব পাৰিছে তেতিয়াহ'লে ইয়াত যদি বায়ু কমি গৈছে তেতিয়াহ'লে য'ত বায়ু বেছি আছে সেই ঠাইৰ পৰা বায়ু এই ঠাইলৈ নিশ্চয় আহিব আৰু আহোঁতে বতাহৰ সৃষ্টি হয় আৰু এনেকুৱাকৈ যদি বায়ুৰ চাপ কোনোবা ঠাইত বহুত কমি যায় আৰু তেতিয়াহ'লে অলপ বেছি থকা ঠাইৰ পৰা সেই ঠাইলৈ খুব জোৰেৰে বতাহ খুব স্পীডত বতাহ আহিব ধৰে সোনকালে আৰু ইয়াৰ কাৰণে ধুমুহা আদিৰ সৃষ্টি হয় আৰু বায়ু সদায় কোন ঠাইৰ পৰা কোন ঠাইলৈ গতি কৰে যি ঠাইত বেছি আছে অৰ্থাৎ বায়ুৰ চাপ য'ত বেছি আছে এনেকুৱা উচ্চ চাপ অঞ্চলৰ পৰা বায়ুৰ চাপ কম থকা ঠাইলৈ বা নিম্ন চাপ অঞ্চললৈ বায়ুৱে সদায় গতি কৰে আৰু চাপৰ পাৰ্থক্য যিমান বাঢ়ি যায় তাৰমানে য'ত গৰম বেছি আছে য'ত বায়ু কম আছে আৰু য'ত বায়ু বেছি আছে ইয়াৰে কম বেছিৰ পৰিমাণটো যিমান বাঢ়ি যাব বায়ুৰ বতাহৰ যিটো গতি সেই গতিটো সিমানে বাঢ়ি যাব আজিলৈ এইখিনি আছিল যদি বুজি পোৱাত কিবা অসুবিধা পাইছা তেতিয়াহ'লে ক'বা ধন্যবাদ আমি পাইছিলোঁ যে বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ থকা অঞ্চললৈ যায় অৰ্থাৎ বায়ুৰ উচ্চ চাপ বুলি ক'লে আমি কি বুজি পাওঁ ইয়াতে ধৰা এইটো ঠাইত কিছু সংখ্যক বায়ু আছে ইয়াতো কিছু বায়ু আছে ইয়াত বায়ু বেছি আছে আৰু ইয়াতে বায়ু কম আছে তেতিয়াহ'লে বেছি থকা বায়ুখিনি কি কৰিব বেছি জোৰে হেঁচা দিব অৰ্থাৎ ইয়াৰ চাপ বেছি হ'ব মানে উচ্চ চাপ হ'ব কম থকা বায়ুখিনিয়ে কম জোৰেৰে হেঁচিব অৰ্থাৎ ইয়াৰ চাপ কম হ'ব কম মানে নিম্ন অৰ্থাৎ নিম্ন চাপ হ'ব তেতিয়াহ'লে বায়ু ক'ৰ পৰা ক'ত যাব য'ত বেছি আছে তাৰ পৰা কমলৈ যাব কমৰ পৰাতো বেছিত নাহে তেতিয়াহ'লে বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বয় ইয়াৰ পিছত আমি পাম বায়ু গৰম হ'লে প্ৰসাৰিত হয় এইটো এটা সাধাৰণ পৰীক্ষাৰ দ্বাৰা বুজাই দিয়া আছে ইয়াতে তিনিটা পাত্ৰত বা তিনিটা গিলাছত পানী লোৱা আছে ধৰি লৈছোঁ এইটো এটা গিলাছ হয় আৰু ইয়াতে এনেকুৱা পানী দিয়া আছে একদম ঠাণ্ডা পানী দিয়া আছে এইটো এটা গিলাছ হয় ইয়াতে সাধাৰণ পানী দিয়া আছে আৰু এটা কাঁচৰ গিলাছ আছে ইয়াতে গৰম পানী দিয়া আছে এতিয়া কি কৰিব দিছে এটা এনেকুৱা পৰীক্ষা নলী বা কাঁচৰ এনেকুৱা টিউব ল'ব দিছে আৰু এই টিউবটোত মূৰটোত এটা বেলুন বান্ধি ল'ব দিছে যেতিয়া আমি এই বেলুন বান্ধা টিউবটো ঠাণ্ডা পানীত ডুবাই দিম ডুবাই দিয়াৰ লগে লগে আমি দেখিম যে বেলুনটো কি হৈছে ইয়াৰ ভিতৰলৈ কিছু দূৰ সোমাই গৈছে আৰু যেতিয়া আমি এইটো বেলুন সাধাৰণ পানীত দিওঁ তেতিয়াহ'লে বেলুনটো আগত যেনেদৰে বান্ধা আছিল এনেকৈ থাকিব আৰু যেতিয়া আমি এইটো গৰম পানীত দিওঁ গৰম পানীত দিয়াৰ লগে লগে বেলুনটো কিছু ফুলি উঠিছে তো এইটো পৰীক্ষাৰ পৰা আমি কি বুজি পাওঁ এইটো পৰীক্ষাৰ পৰা আমি বুজি পাম যে
ইয়াৰ ভিতৰত বেলুনটো ঠাণ্ডা পানীত দিয়াৰ লগে লগে নলীডালৰ ভিতৰত বেলুনটো সোমাই গৈছে। তাৰ মানে কি বেলুনটোত যিখিনি বায়ু আছিলে সেই বায়ুখিনিও নলীডালৰ ভিতৰত সোমাই গৈছে। অৰ্থাৎ নলীডালৰ ভিতৰত যিখিনি বায়ু আছিল সেইখিনি কম ঠাই লগা হৈছে। আৰু যদি আমি গৰম পানীত থকা ডুবাই দিয়া নলীডালৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে কি দেখা যাব, ইয়াতে বেলুনটো ফুলি উঠিছে। তাৰ মানে বেলুনটোত আগত যিখিনি বায়ু আছিল তাতকৈ বেছি আছে, সেইকাৰণে ই ফুলি উঠিছে। অৰ্থাৎ নলীডালৰ ভিতৰত যিখিনি আগতে বায়ু আছিল তাক বেছি ঠাই লগা হৈছে, সেইকাৰণে ই ফুলি উঠিছে। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে যেতিয়া ঠাণ্ডা হয় তেতিয়া বায়ুৰ ঠাই কম লাগে, আৰু যেতিয়া গৰম হয় তেতিয়া বায়ুক ঠাই বেছি লাগে। যাৰ কাৰণে ঠাণ্ডা পানীত ডুবাই দিয়াৰ লগে লগে ইয়াত থকা বায়ুখিনি কম জেগা লগা হৈছিল, ফলত ইয়াত খালী জেগা হৈছিল, আৰু সেইকাৰণে বেলুনৰ ভিতৰৰ বায়ুখিনি ইয়াতে আহি সোমাই গৈছে। আৰু যেতিয়া ইয়াক আমি গৰম পানীত ডুবাই দিছিলোঁ তেতিয়া কি হৈছিল, ইয়াত থকা বায়ুখিনিক বেছি জেগা লগা হৈছিল, ফলত বায়ুখিনিয়ে এই ঠাইখিনি পাৰ হৈও বেলুনটোৰ ভিতৰলৈ সোমাই গৈছে, আৰু ফলত বেলুনটো ফুলি উঠিছিল। কিন্তু সাধাৰণ পানীত যিহেতু গৰমো নহয় ঠাণ্ডাও নহয়, সেইকাৰণে ইয়াত বেলুনটো সোমায়ো যোৱা নাই বা ফুলিও উঠা নাই, আগত যেনেকৈ আছিল এনেকৈ আছে। তেতিয়াহ'লে এইটো পৰীক্ষাৰ পৰা আমি গম পালোঁ যে গৰম হ'লে বায়ু প্ৰসাৰিত হয়, অৰ্থাৎ ইয়াক বেছি ঠাই লাগে। এতিয়া 84 পৃষ্ঠাত চাবা, ইয়াত ক্ৰিয়াকলাপ 8.6 ইয়াতে অন্য এটা ক্ৰিয়াকলাপ দিয়া আছে। তো এইটো ক্ৰিয়াকলাপৰ পৰা আমি কি বুজি পাওঁ চাওঁ আহা। এতিয়া চোৱা, এইটো ক্ৰিয়াকলাপৰ কাৰণে কি কৰা আছে। ইয়াতে কৈছে যে দুটা আমি যিকোনো কাগজৰ বাতি হওক বা কি হওক এনেকুৱাকৈ আমি উল্টাকৈ লৈ লৈছোঁ। প্ৰথমতে দুটা সমান হৈ থাকিব লাগিব, ঠিক আছে। এতিয়া আমি কি কৰিম, ইয়াৰে এটাৰ তলত এডাল জ্বলি থকা মমবাতি লৈ আহিম, জ্বলি থকা এডাল মমবাতি ইয়াৰ তলত লৈ আহিম, আৰু অলপ সময় পিছতে আমি দেখা পাম যে এইটো সমান হৈ আছিলে, আৰু য'ত মমবাতিডাল জ্বলি আছিলে সেই ফালটো কি হৈছে, অলপ এনেকৈ ওপৰলৈ উঠি গৈছে। অৰ্থাৎ আমি বস্তুটো দেখাত তেনেকুৱা দেখিবলৈ পাম, এইটো এনেকৈ আছে আৰু এইটো অলপ ওপৰলৈ উঠি গৈছে। যিটোৰ তলত এডাল এনেকুৱা জ্বলি থকা মমবাতি আছিলে সেইটো ওপৰলৈ উঠি গৈছে। তো এইটোৰ পৰা আমি কি গম পাওঁ, ইয়াতে এই কাপটো ওপৰলৈ উঠি যাব পাৰে। কিয় উঠি যাব পাৰে, যদি ইয়াৰ বায়ুখিনি ইয়াক ওপৰলৈ ঠেলে। ইয়াৰ বায়ুখিনি আগত যিখিনি আছিল সেইখিনি আছে, এতিয়া ইয়াক ওপৰলৈ ঠেলা মানে কি, এই বায়ুখিনি ওপৰলৈ গৈছে। তো এই বায়ুখিনি ওপৰলৈ যোৱাৰ কাৰণ কি হ'ব পাৰে, ইয়াৰখিনিতো যোৱা নাই, তো ইয়াৰখিনি কিয় যাব পাৰে, কাৰণ ই তাপ পাইছে, অৰ্থাৎ গৰম হৈছে। তেতিয়াহ'লে এইটো পৰীক্ষাৰ পৰা আমি ক'ব পাৰোঁ যে গৰম হ'লে বায়ু ঊৰ্ধ্বগামী হয় বা ওপৰলৈ উঠে। এতিয়া আমি যদি চাওঁ যে ওপৰলৈ কোনবিলাক বস্তু উঠে, গধুৰ বস্তুবিলাক উঠে নে পাতল বস্তুবিলাক উঠে। পাতল বস্তুবিলাক ওপৰলৈ উঠে, গধুৰ বস্তুবিলাক তললৈ নামে। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে তাপ পালে বা গৰম পালে বায়ু পাতল হয়, আৰু সেইকাৰণে ই ওপৰলৈ উঠে। এইটো দিয়া আছে ইয়াতে, গৰম বায়ু ঠাণ্ডা বায়ুতকৈ বেছি পাতল হয়, আৰু সেইকাৰণে ই ওপৰলৈ উঠে। আৰু এই কাৰণে আমি ধোঁৱা চোৱা জাতীয় যিবিলাক বস্তু আছে সেইবিলাক ওপৰলৈ উঠা দেখিবলৈ পাওঁ, কাৰণ এইবিলাক গৰম বায়ুৰ লগত থাকে, আৰু গৰম বায়ুৱে এই ধোঁৱাবিলাকক ওপৰলৈ লৈ যায়। ইয়াৰ পিছত এইটো চাবা, পৃথিৱীত উত্তাপৰ তাৰতম্য হোৱাৰ বাবে বতাহৰ সৃষ্টি হয়। আমাৰ পৃথিৱীখনত বতাহৰ যে সৃষ্টি হয় বিভিন্ন সময়ত, বা আমি প্ৰায় বতাহ বলি থকা অনুভৱ কৰিব পাৰোঁ। তো এই বতাহ কিহৰ কাৰণে সৃষ্টি হয়, ইয়াৰ প্ৰধান কাৰণ দুটা হ'ল। এটা হ'ল মেৰু আৰু বিষুৱ অঞ্চলৰ মাজত যিটো উত্তাপ, সেই উত্তাপৰ তাৰতম্য বা পাৰ্থক্য, অৰ্থাৎ মেৰু অঞ্চলত উত্তাপ কম আৰু বিষুৱ অঞ্চলত উত্তাপ বেছি। আৰু এটা কাৰণ হ'ল স্থলভাগ আৰু জলভাগৰ মাজৰ যিটো উত্তাপ, সেই উত্তাপৰ তাৰতম্য। প্ৰধানকৈ এই দুটা কাৰণতে পৃথিৱীত বতাহৰ সৃষ্টি হয়। তেতিয়াহ'লে বিষুৱ আৰু মেৰু অঞ্চলৰ মাজৰ উত্তাপৰ তাৰতম্য কাৰণে বতাহৰ সৃষ্টি হয়, আৰু জলভাগ মানে পানী আৰু স্থলভাগ মানে মাটি, এই দুটাৰ মাজৰ উত্তাপৰ তাৰতম্য বা কম বেছি হোৱাৰ কাৰণে কি হয়, বতাহ। পাইছিলোঁ যে পৃথিৱীত বতাহৰ সৃষ্টি প্ৰধানকৈ দুটা কাৰণৰ কাৰণে হয়। এটা হ'ল মেৰু অঞ্চল আৰু বিষুৱ অঞ্চলৰ মাজত উত্তাপ বা তাপৰ তাৰতম্য বা পাৰ্থক্য বা কম বেছি থকাৰ কাৰণে, আৰু জলভাগ মানে পানী আৰু স্থলভাগ মানে মাটিৰ মাজৰ উত্তাপ বা গৰমৰ পাৰ্থক্য বা তাৰতম্য নাইবা কম বেছি থকাৰ কাৰণে পৃথিৱীত প্ৰধানকৈ বতাহৰ সৃষ্টি হয়। এতিয়া মেৰু অঞ্চল আৰু বিষুৱ অঞ্চলৰ মাজৰ উত্তাপৰ তাৰতম্যৰ কাৰণে যে বতাহৰ সৃষ্টি হয় বুলি আমি পালোঁ, কেনেকৈ হয় চোৱা। আমি
সমাজ বিজ্ঞানৰ কথা যদি অলপ আলোচনা কৰোঁ তেতিয়াহ'লে আমি দেখিম যে ইয়াতে এটা বিষুৱ ৰেখা আছে। এইখন পৃথিৱীখন আমি এটা গোলাকাৰ বুলি ধৰোঁ আৰু ইয়াতে বিষুৱ ৰেখা আছে। ইয়াতে আছে কৰ্কটক্ৰান্তি ৰেখা আৰু ইফালে আছে মকৰক্ৰান্তি ৰেখা। তাৰ ওপৰত আছে উত্তৰ গোলাৰ্ধ উত্তৰ ফালে আৰু দক্ষিণ ফালে আছে উত্তৰ গোলাৰ্ধ নহয়, উত্তৰ মেৰু বৃত্ত আৰু ইফালে আছে দক্ষিণ মেৰু বৃত্ত বা সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত বুলি আমি এইটো ক'ব পাৰোঁ। এতিয়া সূৰ্যটো যদি ইয়াতে থাকে তো ইয়াৰ পৰা ৰশ্মিবিলাক বা সূৰ্যৰ পোহৰ আৰু তাপ পোনপটীয়াকৈ ক'ত পৰিব? বিষুৱ ৰেখাৰ ওপৰত পৰিব। আৰু সেইকাৰণে বিষুৱ ৰেখাৰ ওচৰৰ যিটো অঞ্চল অৰ্থাৎ এই বিষুৱ ৰেখাটো আৰু ইফালে আছে কৰ্কটক্ৰান্তি ৰেখা, এইটো বিষুৱ ৰেখা, এইটো কৰ্কটক্ৰান্তি ৰেখা, এইটো মকৰক্ৰান্তি ৰেখা। তেতিয়াহ'লে কৰ্কটক্ৰান্তি ৰেখা বিষুৱ ৰেখা পৰা কৰ্কটক্ৰান্তি ৰেখালৈ আৰু ইফালে বিষুৱ ৰেখাৰ পৰা মকৰক্ৰান্তি ৰেখালৈ এইখিনি ঠাইত কি হ'ব? গৰম বহুত বেছি হ'ব। আৰু ইয়াৰ পিছতে এই কৰ্কটক্ৰান্তি ৰেখাৰ পৰা সুমেৰু বৃত্তলৈ আৰু ইফালে মকৰক্ৰান্তি ৰেখাৰ পৰা কুমেৰু বৃত্তলৈ এই অঞ্চলখিনিত আৰু এই অঞ্চলখিনিত কি হ'ব? অলপ অলপ গৰম থাকিব আৰু অলপ অলপ ঠাণ্ডা থাকিব। আৰু এইটো মেৰু অঞ্চল আৰু এই মেৰু অঞ্চল যিটো আছে অৰ্থাৎ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বা সুমেৰু আৰু কুমেৰু, এই মেৰু অঞ্চলটো তাত কি হ'ব? যিহেতু সূৰ্যৰ ৰশ্মি বহুত হেলনীয়া হৈ পৰে বা বহুত দূৰৰ পৰা পৰে, সেইকাৰণে ইয়াতে বহুত ঠাণ্ডা হয়। ঠাণ্ডা হোৱাৰ কাৰণে কি হয়? যেতিয়া বিষুৱ অঞ্চলত যিখিনি বায়ু আছিলে সেই বায়ুখিনি সূৰ্যৰ পোহৰ পোৱাৰ লগে লগে বা তাপ পোৱাৰ লগে লগে গৰম হ'ব আৰু গৰম হৈ সি ওপৰলৈ উঠি যাব। তেতিয়া ইয়াতে বায়ুৰ পৰিমাণ কম হ'ব আৰু বায়ুৰ পৰিমাণ কম হোৱাৰ লগে লগে কি হ'ব? এই যিটো কৰ্কটক্ৰান্তি ৰেখা আৰু সুমেৰু বৃত্তৰ মাজৰ যিখিনি ঠাই আছিল অৰ্থাৎ এই ঠাইখিনিৰ পৰা বায়ু ইয়ালৈকে আহিব। আকৌ এইফালৰ মকৰক্ৰান্তি ৰেখা আৰু কুমেৰু বৃত্তৰ মাজৰ যিখিনি ঠাই আছিল এই ঠাইখিনি যিহেতু ইয়াতকৈ ঠাণ্ডা হয় সেইকাৰণে ইয়াৰ পৰা বায়ু ইয়ালৈ আহিব। একেদৰে এই ঠাইখিনিৰ পৰা যেতিয়া বায়ুটো ইফালে আহিব তেতিয়া এই ঠাইখিনি খালী হ'ব আৰু তেতিয়া এইটো সুমেৰুৰ পৰা বা মেৰু অঞ্চলৰ পৰা বায়ু ইয়ালৈকে আহিব। তো এনেকুৱাকৈ মেৰু অঞ্চলৰ পৰা ক'ত আহিব? মেৰু অঞ্চলৰ পৰা এই যিটো মাজৰ মেৰু বৃত্ত মানে সুমেৰু বৃত্ত ওপৰ ফালে আৰু এইটো হ'ল কৰ্কটক্ৰান্তি ৰেখা, ইয়াৰ মাজৰ যিখিনি ঠাই এইখিনি ঠাইলৈ বায়ু আহিব আৰু ইয়াৰে পৰা ক'ত যাব? বিষুৱ অঞ্চলৰ ওচৰত বায়ুখিনি পাৰ হৈ যাব। তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে বায়ু আহে আৰু ইয়াৰ পৰা ইয়ালৈকে বায়ুৰ যিটো এটা হ্ৰদ, এই হ্ৰদটোৱে সদায় বতাহৰ সৃষ্টি কৰি থাকে। তেনেকুৱা কাৰণতে পৃথিৱীত বিষুৱ অঞ্চল আৰু মেৰু অঞ্চলৰ মাজত উত্তাপৰ তাৰতম্যৰ কাৰণে বতাহৰ সৃষ্টি হয়। তো দ্বিতীয়টো কাৰণ আছিলে স্থলভাগ আৰু জলভাগৰ মাজৰ উত্তাপৰ তাৰতম্যৰ কাৰণে বতাহৰ সৃষ্টি হয়। স্থলভাগ মানে হৈছে মাটি আৰু জলভাগ মানে হৈছে পানী। আমি যদি মাটি আৰু পানী দুইটা একেলগতে গৰম কৰোঁ তেতিয়া কোনটো আগতে গৰম হ'ব? মাটি আগতে গৰম হ'ব আৰু পানী অলপ দেৰিকৈ গৰম হয়। একেদৰে মাটি আগতে ঠাণ্ডা হয় আৰু পানী অলপ দেৰিকৈ ঠাণ্ডা হয়। তেতিয়াহ'লে পৃথিৱীৰ যিমানবিলাক মাটি আছে তাত ৰ'দ পৰাৰ লগে লগে মাটিখিনি গৰম হ'বলৈ আৰম্ভ কৰিব আৰু যেতিয়া গৰম হ'ব তেতিয়া মাটিৰ ওপৰত যিখিনি বায়ু আছে সেই বায়ুখিনি ওপৰলৈ উঠি যাব। তো মাটিৰ ওপৰৰ বায়ুখিনি যেতিয়া ওপৰলৈ উঠি যাব তেতিয়া পানীৰ ফালৰ পৰা বায়ু আহি সেই স্থান পূৰণ কৰিব। অৰ্থাৎ পানীৰ পৰা মাটিলৈ এনেকুৱাকৈ এটা বায়ুৰ হ্ৰদ বলিব। আৰু এইটো আমি আগতেও পাইছিলোঁ টাপ চেপ্টাৰটোত, পানীৰ পৰা মাটিলৈ অহা এনেকুৱা বতাহক জলবতাহ বুলি কোৱা হয়। আৰু ৰাতিৰ ভাগত ইয়াৰ উল্টাটো হয়, মাটিৰ পৰা পানীলৈ বতাহ বয়, ইয়াক স্থল বতাহ বুলি কয়। তো এনেকুৱাকৈ পানী আৰু মাটিৰ উত্তাপৰ তাৰতম্য হোৱাৰ কাৰণেও কি হয়? বতাহৰ সৃষ্টি হয়। ইয়াতে আৰু কিছুমান ইম্পৰ্টেণ্ট কথা দিয়া আছে। সেইটো হ'ল জলভাগৰ পৰা স্থলভাগলৈ বতাহৰ প্ৰৱাহ আৰম্ভ হয় আৰু এই হৈছে মৌচুমী বতাহ। এতিয়া মৌচুমী বতাহ কি বুলি ক'লে আমি কি ক'ম? যে গ্ৰীষ্মকালত বিষুৱ অঞ্চলৰ স্থলভাগ য'ত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বা পোনপটীয়াকৈ পৰে, ইয়াৰে যিবিলাক স্থলভাগ বা মাটি আছে এইটো সোনকালে গৰম হয় আৰু সেইকাৰণে পানীৰ উষ্ণতাতকৈ ইয়াৰ উষ্ণতা বেছি হয় আৰু স্থলভাগৰ বায়ু উত্তপ্ত হয় মানে গৰম হয় আৰু ওপৰলৈ উঠি যায় আৰু ইয়াৰ কাৰণে জলভাগৰ পৰা স্থলভাগলৈ বা পানীৰ পৰা মাটিলৈ বতাহ ববলৈ আৰম্ভ কৰে আৰু এইটোৱে হৈছে মৌচুমী বতাহ।
তেতিয়াহ'লে মৌচুমী বতাহ কেতিয়া বয়? গ্ৰীষ্মকালত বয়। মৌচুমী শব্দটোৰ অৰ্থ কি? মৌচুমী শব্দ হৈছে ইংৰাজীৰ মনচুনৰ পৰা আহিছে আৰু এইটো আৰবীয় শব্দ মৌচমৰ পৰা আহিছে। মৌচমৰ অৰ্থ হৈছে ঋতু। যিহেতু মৌচুমী বতাহ অকল গ্ৰীষ্মকালতহে আহে, অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আহে বা নিৰ্দিষ্ট ঋতুত আহে, সেইকাৰণে সেইটো মৌচমৰ পৰা মনচুন আৰু ইয়াৰ পৰাই মৌচুমী শব্দৰ উৎপত্তি হোৱা বুলি ধৰা হয়। এতিয়া যেতিয়া মৌচুমী বতাহ আহিব, সেই মৌচুমী বতাহে ইয়াৰ লগত কি কৰে? পানীৰ কিছুমান কণিকা লৈ আহে আৰু সেইকাৰণে বৰষুণ হয়। আমাৰ দেশৰ খেতিয়কসকলে সাধাৰণতে মৌচুমীৰ ওপৰত এতিয়া যিটো বৰষুণ পৰি আছে এনেকুৱা মৌচুমী বতাহৰ কাৰণে হয় আৰু এই মৌচুমীৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মৌচুমী বতাহৰ কাৰণে কেতিয়া বৰষুণ কিয় হয়? যেতিয়া পানীৰ পৰা মাটিলৈ বতাহখিনি আহি থাকিব, তেতিয়া এই একে সময়তে পানীৰ কণিকাবিলাক কি হয়? পানীখিনিয়ে ইয়াততো ৰ'দ পৰিব, ৰ'দ পৰাৰ লগে লগে এই পানীখিনি অলপ অলপকৈ জলীয় ভাৱ হৈ ওপৰলৈ উঠিব আৰম্ভ কৰে আৰু এই জলীয় ভাৱবিলাক সেই বতাহে কঢ়িয়াই লৈ আহে। কঢ়িয়াই লৈ অহাৰ পিছত মাটিত যদি ক'ৰবাত পাহাৰ চাহাৰ এনেকুৱা বস্তু থাকে তেতিয়াহ'লে ইয়াতে ঠেকা খায় আৰু ই ঠাণ্ডা হয় আৰু বৰষুণ আকাৰে মাটিত পৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ কাৰণে মৌচুমী জলবায়ুৰ কাৰণে বা মৌচুমী বতাহৰ কাৰণে বৰষুণ হয়। এতিয়া ৮৬ পৃষ্ঠাত চাবা, এই মৌচুমী বতাহৰ কাৰণে যিটো বৰষুণ হয় এইটো খেতিৰ কাৰণে যদিও উপকাৰী হয়, কিন্তু সকলো সময়তে ই উপকাৰ নকৰিব পাৰে। কেতিয়াবা আমাৰ সমস্যাৰ সৃষ্টি কৰে, বানপানী চানপানী হয়, তাৰ কাৰণে বহুত ঘৰ বাৰীও নষ্ট হয়, ৰাস্তা ঘাটো নষ্ট হয়, বহুত শস্যও নষ্ট হয়। বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহা আৰু ঘূৰ্ণী বতাহ। আমাৰ ভাৰতবৰ্ষখন আমি আগতে পাইছিলোঁ কেনেকুৱা হয়? গৰম আৰু আৰ্দ্ৰ, অৰ্থাৎ উষ্ণ আৰু আৰ্দ্ৰ এনেকুৱা এটা অঞ্চল হয় আৰু বিষুৱীয় অঞ্চলৰ ভিতৰতে পৰে। এনেকুৱা স্থানত আমি প্ৰায়ে বিজুলী ঢেৰেকনিৰ সৈতে ঘূৰ্ণী বতাহ অহা দেখিবলৈ পাওঁ। এতিয়া বিজুলী ঢেৰেকনিৰ সৈতে ঘূৰ্ণী বতাহ কি বস্তু? যেতিয়া কোনো এটা ঠাই গৰম হ'ব, গৰম হোৱাৰ লগে লগে কি হয়? সেই ঠাইৰ বায়ুখিনি ঊৰ্ধ্বগামী হয় বা ওপৰলৈ উঠি যায় আৰু এতিয়া ধৰা এই ঠাইখিনি বহুত গৰম হৈছে, তো ইয়াৰ বায়ুখিনি কি হ'ব? ওপৰলৈ উঠি যাব। উঠি যোৱাৰ লগতে এই ঠাইখিনিত যিখিনি জলীয় ভাৱ আছে বা যিখিনি পানী আছে, সেই পানীখিনি জলীয় ভাৱলৈ পৰিৱৰ্তন হ'ব আৰু সেই জলীয় ভাৱবিলাক ওপৰলৈ উঠি যাব। আৰু ইয়াৰ পিছত কি হয়? এই ঊৰ্ধ্বগামী বতাহে পানীৰ কণিকাবিলাক বা সেই জলীয় ভাৱবিলাকক কি কৰে? ওপৰলৈ উঠাই লৈ যায়। আৰু ঠিক একে সময়তে ওপৰত ধৰা মেঘ আছে, তো মেঘৰ পৰা বৰষুণো তললৈ পৰি থাকে। যেতিয়া একেটা ৰাস্তাৰে এই বায়ুৰ মানে জলীয় ভাৱবিলাক ওপৰলৈ যায় আৰু সেই একেটা পথেৰে ওপৰৰ পৰা পানীৰ কণিকাবিলাক বৰষুণ আকাৰে তললৈ নামি আহে আৰু এইটো খুব স্পীডত হৈ থাকে। বৰষুণবিলাক তললৈ নামি আহি আছে, তাৰপিছত ইয়াৰ পৰা জলীয় ভাৱবিলাক ওপৰলৈ উঠি গৈ আছে। য'ত মেঘবিলাক থাকে, অৰ্থাৎ পৃথিৱীৰ পৰা কিছু ওপৰত কি হয়? ইয়াৰ পৰা যিটো জলীয় ভাৱবিলাক গৈছে সেইখিনি আৰু ইয়াৰ পৰা নামি অহা পানীৰ কণিকাবিলাকৰ মাজত প্ৰায়ে খুন্দা খায় আৰু ইয়াৰ ফলতে বিজুলী ঢেৰেকনি আৰু শব্দৰ সৃষ্টি হয়। বিজুলী মানে আমি যিটো আকাশত পোহৰ দেখা পাওঁ কেতিয়াবা বৰষুণৰ বতৰত, আৰু শব্দটো হৈছে তাত ঢেৰেকনিটো, এই দুটাৰ সৃষ্টি হয় আৰু এই পৰিঘটনাটোকে একেলগে আমি বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহা বতাহ বুলি কওঁ। তেতিয়াহ'লে বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহা বতাহ কি বুলি ক'লে আমি কি ক'ম? যেতিয়া ঊৰ্ধ্বগামী পানীৰ কণিকা আৰু তললৈ নামি অহা বা অধগামী পানীৰ কণিকাবিলাকত দ্ৰুত চলনৰ ফলত কি হয়? বিজুলী আৰু শব্দৰ সৃষ্টি হয়। এতিয়া সেই পৰিঘটনাটোক বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহা বতাহ বুলি কোৱা হয়। এতিয়া ইয়াতে দিয়া আছে, যদি বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহা আহে তেতিয়া আমি কি কৰিব লাগে? তো অকলশৰীয়া গছত তলত থাকিব নালাগে। যদি বহুত গছ আছে তেতিয়াহ'লে বেলেগ কথা। যদি এডাল মাত্ৰ গছ থাকে তেতিয়াহ'লে তাৰ তলত থাকিব নালাগে, কিয়নো ইয়াত বজ্ৰপাত হোৱাৰ সম্ভাৱনা থাকে। ধাতুৰ মাৰি থকা ছাতিৰ তলত আমি আশ্ৰয় ল'ব নালাগে বা লৰ্ড যিকোনো বস্তুৰ ওচৰত থাকিব নালাগে, কাৰণ বজ্ৰপাত হৈ আমাৰ শ্বৰ্ট কৰাৰ সম্ভাৱনা থাকে। খিৰিকীৰ ওচৰত বহি থাকিব নালাগে, কাৰণ আমি খিৰিকীৰে যদি গ্লাছ থাকে, গ্লাছত যিটো পোহৰ দেখিবলৈ পাওঁ সি আমাৰ চকুৰ ক্ষতি কৰিব পাৰে।
তাৰপিছত গাড়ী মটৰৰ ভিতৰত থাকিলে ভাল নিৰাপদ স্থান হয় এইটো। যদি পানীত থকা যায় তেতিয়াহ'লে পানীৰ পৰা উঠি আহিব লাগে, কাৰণ পানীত শ্বৰ্ট হৈ যাব পাৰে কেতিয়াবা। আৰু যদি কিবা কাৰণত আমি বহুত জংঘলত থাকোঁ বা বনাঞ্চলৰ ভিতৰত থাকোঁ, তেতিয়াহ'লে কি কৰিব লাগিব, তাত যিডাল সকলোতকৈ সৰু গছ আছে তাৰ তলত আমি আশ্ৰয় ল'ব লাগে। কাৰণ বজ্ৰপাত পৰোঁতে সদায় কি হয়, যিবিলাক ওখ গছ আছে বা যিবিলাক বিল্ডিং থাকে সেইবিলাকতহে বেছি বজ্ৰপাত হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পিছত চোৱা, বিজুলী ঢেৰেকনিৰ সৈতে যিটো ধুমুহা বতাহ আহে, সেই ধুমুহা বতাহটোৰ পৰা ঘূৰ্ণী বতাহৰ কেনেকৈ সৃষ্টি হয়। অলপমান মনত পৰি দিছোঁ আগৰখিনি। বিজুলী ঢেৰেকনিৰ সৈতে ঘূৰ্ণী বতাহ কেতিয়া আহিছিল, যেতিয়া ধৰা কোনো এটা ঠাই গৰম হৈছিলে, গৰম হোৱাৰ লগে লগে ইয়াত যিখিনি বায়ু আছে সেই বায়ুখিনি ওপৰলৈ যাবলৈ আৰম্ভ কৰিব। অকল এই বায়ুখিনিয়ে নহয়, ইয়াত যিখিনি পানী আছে সেই পানীখিনিও গৰম হৈ জলীয় ভাৱলৈ পৰিৱৰ্তন হ'ব, আৰু এই জলীয় ভাৱবিলাকো ঊৰ্ধ্বগামী বা ওপৰলৈ যোৱা বায়ুখিনিৰ লগতে ওপৰলৈ গৈ থাকিব। আৰু ই যেতিয়া কিছু ওপৰ পাব, ইয়াতে কি হ'ব, মেঘখিনিৰ পৰা বৰষুণ, ওপৰত ধৰা মেঘ আছে, এই মেঘৰ পৰা কি হৈছে, বৰষুণ তললৈ নামি আহি আছে। এই বৰষুণৰ টোপালবিলাক আৰু তলৰ পৰা যোৱা এই জলীয় ভাৱবিলাক এঠাইত যায় কি হ'ব, খুন্দা খাব বা ঠেকা খাব। তো এনেকুৱাকৈ তললৈ বৰষুণো পৰি আছে আৰু একে সময়তে জলীয় ভাৱবিলাক ওপৰলৈ উঠিও আছে, বতাহৰ সৈতে জলীয় ভাৱবিলাক ওপৰলৈ উঠি আছে। তো এইবিলাক গৰম হয় আৰু এইবিলাক ঠাণ্ডা হয়। বৰষুণৰ পানীবিলাক তললৈ যেতিয়া আহি আছে, এইবিলাক লাহে লাহে ঠাণ্ডাৰ পিছত আহি আছে, হোৱাৰ পিছত আৰু তলৰ পৰা যিবিলাক জলীয় ভাৱ গৈ আছে, এইবিলাক গৰমৰ পৰা লাহে লাহে ঠাণ্ডা হৈ গৈ আছে। তো এনেকুৱাকৈ তলৰ পৰা যেতিয়া গৰম জলীয় ভাৱবিলাক ওপৰলৈ যাব আৰু ওপৰৰ পৰা একে সময়তে যেতিয়া ঠাণ্ডা পানীৰ টোপালবিলাক তললৈ নামি আহিব আৰু খুব স্পীডত যেতিয়া দুয়োটা হয়, তেতিয়া কি হয়, ইহঁতৰ মাজত খুন্দা খাই পোহৰ উৎপন্ন হয়, আৰু এই পোহৰটো আমি বিজুলী হিচাপত দেখা পাওঁ, আৰু শব্দ এটা উৎপন্ন হয়, আৰু এই শব্দটো আমি ঢেৰেকনি হিচাপত শুনা পাওঁ। তো যিহেতু এই ঠাইখিনি যথেষ্ট পৰিমাণে গৰম আছিল, সেইকাৰণে কি হ'ব, ইয়াতে বিভিন্ন ঠাইৰ পৰা বায়ু আহিব, কাৰণ এই গৰম বায়ুখিনি ওপৰলৈ উঠি যায়, ইয়াতে খালী স্থানৰ সৃষ্টি হ'ব, অৰ্থাৎ নিম্নচাপৰ সৃষ্টি হ'ব, আৰু সেইকাৰণে ইয়াতে বেলেগ ঠাইৰ পৰা বায়ু আহিব, খুব জোৰেৰে বায়ু আহিব। তেতিয়াহ'লে ইয়াত ধুমুহাও সৃষ্টি হ'ব। তো এই গোটেই পৰিঘটনাটো হৈছে বিজুলী ঢেৰেকনিৰ সৈতে। তো বিজুলী ঢেৰেকনিৰ সৈতে অহা ধুমুহা বতাহ কেনেকৈ ঘূৰ্ণী বতাহলৈ পৰিণত হয়। মন কৰিবা, যেতিয়া পানীৰ পৰা আমি জলীয় ভাৱ পাব লাগে, এতিয়া ধৰা পানী আছে, ইয়াৰ পৰা আমি জলীয় ভাৱ পাব লাগে, তেতিয়া কি কৰিব লাগিব, পানীখিনি গৰম কৰিব লাগিব। অৰ্থাৎ পৃথিৱীৰ পৃষ্ঠত যিমান পানী আছে, এই পানীখিনি গৰম হোৱাৰ ফলত, অৰ্থাৎ ইহঁতে কিছু তাপ শুহি লোৱাৰ ফলত জলীয় ভাৱৰ সৃষ্টি হয়, আৰু এই জলীয় ভাৱখিনি ওপৰলৈ যায় মেঘ গঠন হয়, আৰু ইয়াৰ পৰা বৰষুণৰ টোপালবোৰ হয়। অৰ্থাৎ এই জলীয় ভাৱবিলাকে যে তাপ লৈছিলে, সেই তাপখিনি ইহঁতে লগ লাগি পানী হোৱাতে বা মেঘ হোৱাতে কি কৰিব, বা মেঘৰ পৰা যেতিয়া বৰষুণৰ টোপাল হ'ব, মেঘখিনি লগ লাগি যেতিয়া বৰষুণৰ টোপাল হ'ব, তেতিয়া কি কৰিব, ইহঁতে যিখিনি তাপ লৈছিলে সেই তাপখিনি এই বায়ুমণ্ডললৈ এৰি দিব। যেতিয়া বায়ুমণ্ডললৈ এই তাপখিনি এৰি দিব, তেতিয়া বায়ুমণ্ডলখিনি বা সেই ঠাইৰ যিখিনি, এইটো ধৰা মেঘ আছে ইয়াতে, তো ইয়াৰ পৰা জলীয় ভাৱবিলাক ওপৰলৈ উঠি গৈছে, উঠি যোৱাতে কি কৰিছিল, ই কিছু তাপ লৈ গৈছিল, আৰু যেতিয়া মেঘবিলাক এনেকৈ লগ হোৱাৰ পিছত বৰষুণৰ কণিকা হ'ল, বৰষুণৰ কণিকা হোৱাৰ লগে লগে এই তাপখিনি বায়ুমণ্ডললৈ এৰি দিলে। ইয়াৰ ফলত এই ওপৰৰ বায়ুমণ্ডলখিনি যথেষ্ট গৰম হৈ গ'ল, আৰু যেতিয়া গৰম হ'ব, গৰম হোৱাৰ লগে লগে কি হ'ব, সেই ঠাইৰ বায়ুখিনি আৰু ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিব, আৰু সেই ঠাইখিনি খালী হৈ যাব, আৰু তেতিয়া চাৰিওফালৰ পৰা সেই ঠাইলৈ বায়ুৰ এটা সোঁত বব। আৰু যেতিয়া চাৰিওফালৰ পৰা এটা ঠাইত বায়ু আহে, তেতিয়া কি হয়, এতিয়া ধৰা এইটোৱে, আমি এইফালৰ পৰা বতাহ আহিছে, এইফালৰ পৰা আহিছে, চাৰিওফালৰ পৰা যেতিয়া বতাহ আহিব, তেতিয়া কি কৰিব, ই ঘূৰিবলৈ আৰম্ভ কৰিব, আৰু এইফালৰ পৰা বতাহ আহিব, এইফালৰ পৰা বতাহ আহিব, তো গোটেইখিলা বতাহে যেতিয়া ঠেক্কা লাগে, খুন্দা খায়, তেতিয়া ই কি কৰিব আৰম্ভ কৰিব, সেইখিনি ঘূৰি ঘূৰি ওপৰলৈ উঠিব আৰম্ভ কৰিব, আৰু এইটোৱে হৈছে ঘূৰ্ণী বতাহ। তো কিতাপতো দিয়া আছে, তো চাব পাৰা। যেতিয়া মেঘ গঠন হয়, ইয়াৰ আগে আগে বায়ুমণ্ডলৰ পৰা তাপ গ্ৰহণ কৰি বাষ্পলৈ ৰূপান্তৰিত হয় বা জলীয় ভাৱৰ সৃষ্টি হয়, আৰু যেতিয়া এই জলীয় ভাৱবিলাকে বৰষুণৰ কণিকা ৰূপত
পুনৰ জুলীয়া অৱস্থা প্ৰাপ্ত হয় তেতিয়া কি হয় এই তাপখিনি বায়ুমণ্ডলত এৰি দিয়ে লগে লগে বায়ুমণ্ডলটো গৰম হয় আৰু গৰম বায়ু ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে ফলত বায়ুৰ চাপ কমে আৰু বেলেগ ঠাইৰ পৰা বায়ু সেই ধুমুহাটোৰ কেন্দ্ৰলৈ আহিবলৈ ধৰে আৰু এই চক্ৰটো বাৰম্বাৰ সংঘটিত হয় তাৰমানে বাৰে বাৰে এই যে মেঘ গঠন হ'ব মেঘৰ পৰা মানে বৰষুণ হ'ব বৰষুণৰ কণিকা যেতিয়া গঠন হ'ব তেতিয়া সেই বায়ুমণ্ডলত তাপ এৰি দিব আৰু বায়ু গৰম হ'ব আৰু সেই ঠাইত বেলেগৰ পৰা বায়ু আহিব যেতিয়া বাৰে বাৰে এইটো প্ৰক্ৰিয়া সংঘটিত হৈ থাকে তেতিয়া সেই ঠাইখিনিত বহুত বেছি বায়ু পৰিমাণ কমি যায় অৰ্থাৎ বহুত বেছি নিম্নচাপৰ সৃষ্টি হয় আৰু সেইকাৰণে চাৰিওফালৰ পৰা খুব জোৰেৰে বায়ু আহিবলৈ তাত আৰম্ভ কৰে আৰু সেই বায়ুবিলাকে যেতিয়া ইফালৰ পৰা অহা আৰু ইফালৰ পৰা অহা বায়ু দুটা ঢেক্কা লাগিব তেতিয়া কি হ'ব ই ঘূৰিবলৈ আৰম্ভ কৰিব আৰু ইয়াকে আমি ঘূৰ্ণী বতাহ বুলি কওঁ ঘূৰ্ণী বতাহৰ ক্ষেত্ৰত বতাহৰ দ্ৰুতি বা কিমান জোৰেৰে বতাহ আহিছে বতাহৰ দিশ বা কোন দিশৰ পৰা আহিছে উষ্ণতা বা গৰম কিমান হৈছিলে আৰ্দ্ৰতা বা সেই ঠাইত জলীয় ভাৱৰ পৰিমাণ কিমান আছিল এই সকলোবিলাকে ঘূৰ্ণী বতাহৰ সৃষ্টি আৰু বিকাশত অৰিহণা যোগায় এতিয়া ঘূৰ্ণী বতাহৰ কেন্দ্ৰবিন্দুটোক ঘূৰ্ণী বতাহৰ চকু বুলি কোৱা হয় আৰু সাধাৰণতে এটা শান্ত অৱস্থাত থাকে সাধাৰণ আৰু ইয়াৰ পিছত বায়ুমণ্ডলৰ পৰা সাধাৰণ মানে ভূপৃষ্ঠৰ পৰা 10-15 কিলোমিটাৰমান ওপৰত উচ্চতাত ক্ষিপ্ৰ গতিৰে ঘূৰ্ণীয়মান বায়ুৰ পুঞ্জীভূত এটা থোপ হয় ঘূৰ্ণী বতাহটো ইয়াৰ আগতে কি হয় সেই 10-15 কিলোমিটাৰমান উচ্চতাত এটা নিম্নচাপৰ সৃষ্টি হয় কাৰণ ইয়াৰ বায়ুখিনি বৰষুণৰ কণিকালৈ ৰূপান্তৰিত হওঁতে এৰি দিয়া তাপৰ ফলত গৰম হয় আৰু ইয়াৰ যিটো ধুমুহাৰ চকু বা এই ঠাইখিনি যিটো কথা কোৱা হৈছিলে ইয়াৰ ব্যাস কিমান হ'ব পাৰে 10-30 কিলোমিটাৰ পৰ্যন্ত অৰ্থাৎ 10-30 কিলোমিটাৰ ডাঙৰ এটা বৃত্তৰ ভিতৰত এইখিনি পৰিঘটনা সংঘটিত হ'ব পাৰে আৰু ইয়াত সাধাৰণতে মেঘ নাথাকে অলপ শান্ত আৰু অলপকৈ বতাহ বলি থাকে কিন্তু ইয়াৰ চাৰিওফালে বহুত মেঘ দেখিবলৈ পোৱা যায় আৰু তাত খুব জোৰেৰে বতাহ বলি থাকে আৰু যিমান দূৰ যাব ইয়াৰ বতাহৰ গতিও সিমান কমি যায় তাৰপিছত ইয়াতে ঘূৰ্ণী বতাহে কি ধৰণৰ ধ্বংস কৰে সেইটো কথা দিয়া আছে ঘূৰ্ণী বতাহে কেতিয়াবা বহুত প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰে বা বহুত বস্তু ধ্বংস কৰিব পাৰে কেতিয়াবা যদি বহুত দূৰত ঘূৰ্ণী বতাহৰ সৃষ্টি হয় তথাপিও কি হয় সাগৰৰ পানীবিলাক উপকূললৈ ঠেলি পঠিয়ায় বা সাগৰৰ পাৰলৈ যেটোক আমি পাৰ বুলি ক'ব পাৰোঁ সেই উপকূললৈ ঠেলি পঠিয়ায় আৰু এইটোৱে হৈছে ঘূৰ্ণী বতাহৰ প্ৰথম আগজননী কেতিয়াবা বতাহৰ দ্বাৰা ঘূৰ্ণী বতাহৰ দ্বাৰা এই ঢৌবিলাক ইমানেই বেছি শক্তিশালী হয় যে তাৰ ওচৰত যিবিলাক মানুহ থাকে সেইবিলাক মানুহক উটুৱাই লৈ যায় বা যিবিলাক ঘৰ বাৰী থাকে সেইবিলাকক উটুৱাই লৈ যায় তো ঘূৰ্ণী বতাহৰ ফলত যদি বহুত বৰষুণ হয় তেতিয়া বানপানী হৈ যাব পাৰে আৰু ঘূৰ্ণী বতাহৰ সংসৰ্গী তীব্ৰগতি বতাহে মানে ঘূৰ্ণী বতাহ আহিলে যেতিয়া খুব জোৰেৰে বতাহ আহে সেই বতাহে ঘৰ দুৱাৰ ভাঙিব পাৰে তাৰপিছত টেলিফোনৰ ক্ষতি কৰিব পাৰে যোগাযোগ ব্যৱস্থাৰ ক্ষতি কৰিব পাৰে গছ গছনিৰ ক্ষতি কৰিব পাৰে ইয়াৰ লগতে জীৱ জন্তু আৰু মানুহৰো ক্ষতি কৰিব পাৰে ইয়াৰ পিছতো চাবা এইটো ইম্পৰ্টেণ্ট হয় ঘূৰ্ণী বতাহক পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন নাম দি জনা যায় আমেৰিকাৰ মহাদেশবোৰত ইয়াক হাৰিকেন বুলি কোৱা হয় আৰু ফিলিপাইনছ আৰু জাপানত ইয়াক টাইফুন বুলি কোৱা হয় টৰ্নেডো কি আমাৰ দেশত যদি আমি টৰ্নেডো মানে দেখিবলৈ নাপাওঁ কিন্তু কিছুমান ঠাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিনে হওক টৰ্নেডো বহুত দেখিবলৈ পোৱা যায় যদিও বেছিভাগ টৰ্নেডোই ইমান এটা ক্ষতি নকৰে কিন্তু কিছুমান টৰ্নেডোই বিশেষভাৱে ক্ষতি কৰে তেতিয়া টৰ্নেডো কি বুলি ক'লে আমি কি ক'ম যে টৰ্নেডো হৈছে এখন ধৰা আকাশ আৰু এইটো মাটি তো মাটিৰ পৰা আকাশলৈ এনেকুৱাকৈ চুপি আকৃতি চুপি মানে আমি তেল ভৰাবৰ কাৰণে যিবিলাক চুপি ব্যৱহাৰ কৰোঁ এনেকুৱা যে চুপিবিলাক থাকে তেল ভৰাবৰ কাৰণে আমাৰ তো এনেকুৱা চুপি আকৃতিৰ তলৰটো এনেকুৱা হ'ব ইয়াৰ তলৰটো এনেকুৱা আৰু ওপৰটো যিমান ওপৰলৈ যাব এনেকৈ লাহে লাহে বহল হৈ যায় তো এনেকুৱা চুপি আকৃতিৰ এইটো পুৰা কলীয়া মেঘ বুলি আমি ক'ব পাৰোঁ তো ইয়াত যেতিয়া মেঘটো থাকিব মেঘ গঠন হোৱাৰ লগে লগে কি হ'ব বায়ুমণ্ডললৈ বা মেঘৰ পৰা যেতিয়া বৰষুণ হ'ব তেতিয়া বায়ুমণ্ডললৈ তাপ এৰি দিয়ে আৰু ইয়াৰ ফলতে বায়ুমণ্ডলটো যথেষ্ট পৰিমাণে গৰম হয় আৰু গৰম হোৱাৰ কাৰণে কি হ'ব ইয়াৰ
বায়ুবিলাক ওপৰলৈ যাবলৈ আৰম্ভ কৰিব আৰু এই ঠাইত বায়ু খালী হ'ব, অৰ্থাৎ বায়ুৰ নিম্নচাপৰ সৃষ্টি হ'ব। যেতিয়া নিম্নচাপৰ সৃষ্টি হয় তেতিয়া বিভিন্ন ঠাইৰ পৰা বায়ু আহিব, আহি খুব জোৰেৰে বায়ু আহিব, আহি ইয়াতে এটা ঘূৰ্ণী বতাহৰ নিচিনা সৃষ্টি হ'ব আৰু ইয়াৰ তলত যিখিনি বস্তু আছে সেই বস্তুখিনি ঘূৰি 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 ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিব আৰু বহু দূৰত নি ছিটিকি পেলাই দিব। তো এনেকুৱাকৈ সৃষ্টি হোৱা যিটো পৰিঘটনা, এই পৰিঘটনাটো হৈছে টৰ্নেডো। যদিও প্ৰায়ভাগ টৰ্নেডো নিশকতীয়া, মানে ইমান বেছি ক্ষতি নকৰে, কিন্তু কিছুমান টৰ্নেডো বহুত ক্ষতি কৰে। ইয়াৰ দ্ৰুতি ঘণ্টাত প্ৰায় ৩০০ কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে, অৰ্থাৎ 1 ঘণ্টাত প্ৰায় ৩০০ কিলোমিটাৰ স্পীডত বতাহ আহিব পাৰে আৰু এটা নিৰ্দিষ্ট ঠাইৰ ইয়াৰ যিখিনি ঠাই কভাৰ কৰে, মানে ইয়াৰ এই চুপিটোৰ মুখটোৱে সেইখিনি ঠাইৰ ভিতৰত আগুৰি লয়। এইখিনি ঠাইয়ে ইয়াৰে পৰা কি কৰিব, যিখিনি বস্তু ইয়াতে আছে সকলোবিলাক বস্তু উঠাই লৈ যায়, ওপৰত লৈ যায় আৰু তাৰপিছত বহু দূৰত ছিটিকাই পেলাই দিয়ে। তো টৰ্নেডো আহিলে কেনেকুৱা হয় সেই বিষয়ে এটা অভিজ্ঞতাৰ কথা ইয়াতে বৰ্ণনা কৰিছে। এটা টৰ্নেডোৰ ব্যাস 1 মিটাৰ, 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ মাত্ৰ। তো আমি যদি এই স্কেলডাল দি জোখোঁ তেতিয়াহ'লে এই স্কেলডাল দি 3 স্কেলতকৈ অলপমান বেছি হ'ব। ইয়াৰ পৰা 1 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে আৰু ইয়াৰ যিটো ভূমি বুলি কয়, এই ভূমিটোৱে যিখিনি ঠাই আগুৰি লয় সেই ঠাইত যিবিলাক ধূলি চুলি আছে বা ঘৰ দুৱাৰে হওক বা গছ গছনি হওক, যি নাথাকক কিয় সকলোবিলাকে উৰুৱাই লৈ যায়। ইয়াৰ কাৰণ হ'ল এই ভূমি অংশত যথেষ্ট নিম্নচাপৰ সৃষ্টি হয়। নিম্নচাপৰ সৃষ্টি হোৱাৰ কাৰণে ইয়াৰ পৰা বায়ুবোৰ ওপৰলৈ উঠিবলৈ ধৰে আৰু যিহেতু খুব জোৰেৰে ওপৰলৈ উঠে, সেইকাৰণে এই অঞ্চলত যি যি বস্তু থাকে সকলোবিলাক বস্তু ওপৰলৈ লৈ যায়। তো ইয়াৰ পৰা টৰ্নেডোৰ পৰা ৰক্ষা পোৱা কিছুমান ব্যক্তিৰ কথা ইয়াতে দিয়া আছে। প্ৰথমতে এজন ব্যক্তিয়ে বাহিৰলৈ গৈ আছিলে, মেঘ জমা হোৱা তেওঁ দেখিছিল আৰু ঘৰত আহিব খুজিছিল, কিন্তু যেতিয়া ঘৰৰ ওচৰ পাইছিল লগে লগে দেখা পাইছে যে ঘৰটো উৰি গ'ল। তাৰমানে কি হৈছিল, টৰ্নেডোটো অকল ঘৰটোৰ এইখিনি ঠাইতে সৃষ্টি হৈছিল, তাৰ ওচৰত সৃষ্টি হোৱা নাই। তো টৰ্নেডোৰ এইটো এটা বৈশিষ্ট্য যে ওচৰৰ ঠাইবিলাকৰ একো ক্ষতি নকৰে। য'ত সৃষ্টি হ'ব, যিখিনি ঠাই ই আগুৰি ল'ব সেইখিনি ঠাইৰ বস্তুহে উৰাই লৈ যাব, কিন্তু তাৰ ইয়াতেও যদি কোনোবা থাকে তাৰ একো ক্ষতি নহয় বা সি গমেই নাপায় বস্তুটো হঠাৎকৈ কেনেকৈ উৰি গ'ল, এইটো ইমান গম নাপায়। তেতিয়াহ'লে এতিয়া চাব কাৰ্যকৰী সুৰক্ষা ব্যৱস্থা বা ঘূৰ্ণী বতাহৰ কথা আমি কৈ আছিলোঁ। তো ঘূৰ্ণী বতাহ আৰু টৰ্নেডোৰ পৰা যিহেতু বিশেষ এটা টৰ্নেডোৱে ক্ষতি নকৰে বা আমাৰ এনেকুৱা অঞ্চলত টৰ্নেডো নহয়, তেতিয়াহ'লে ইয়াৰ কাৰণে সুৰক্ষা ব্যৱস্থা বিশেষ এটাই আছে, সেইটো হ'ল যেতিয়া টৰ্নেডো হয় কোনো অঞ্চলত, সেই অঞ্চলৰ ওচৰত যদি কোনোবা থাকে তেওঁ এনেকুৱাকৈ বহি ল'ব লাগে, আঁঠু ভাঁজ কৰি এনেকৈ বহি ল'ব লাগে যাতে সহজতে উৰুৱাই লৈ যাব নোৱাৰে। তো ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াতে বাকী থাকি গ'ল, সেইটো হ'ল ভাৰতৰ উপকূলসমূহ, বিশেষকৈ পূব উপকূলত যথেষ্ট ঘূৰ্ণী বতাহ হয়, কিন্তু পশ্চিম উপকূলত ঘূৰ্ণী বতাহৰ সংখ্যা বহুত কম হয়। এতিয়া কাৰ্যকৰী সুৰক্ষা ব্যৱস্থা, তাৰমানে আমি ঘূৰ্ণী বতাহ যদি আহে, ঘূৰ্ণী বতাহ আহিলে আমি কেনেকৈ ইয়াৰ পৰা বাচিব পাৰিম। ঘূৰ্ণী বতাহৰ আগজাননী আৰু সতৰ্কীকৰণ সেৱা, তাৰমানে ঘূৰ্ণী বতাহ কেতিয়া আহিব যদি আগতে আমি গম পাওঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি বাচিব পাৰোঁ। চৰকাৰী বিভাগ, বন্দৰ প্ৰশাসন মানে হৈছে য'ৰ পৰা জাহাজবিলাক চলে। মৎস্যজীৱী মানে যিবিলাকে মাছ মাৰিবলৈ যায় সাগৰত, জাহাজ আৰু সাধাৰণ ৰাইজৰ মাজত সতৰ্কবাণীৰ জৰুৰী আৰু খৰতকীয়া সম্প্ৰচাৰ, মানে কোনফালেদি বতাহ আহিব, কেনেধৰণৰ ক্ষতি হ'ব, এই কথাটো যদি আমি আগতীয়াকৈ জানো তেতিয়াহ'লে ইয়াৰ পৰা আমি কিছু বাচিব পাৰোঁ। তাৰপিছত দিয়া আছে ঘূৰ্ণী বতাহ প্ৰৱণ অঞ্চলবোৰত আশ্ৰয়স্থলী নিৰ্মাণ আৰু মানুহবোৰক নিৰাপদ ঠাইলৈ ক্ষিপ্ৰ স্থানান্তৰণৰ প্ৰশাসনিক ব্যৱস্থা। তাৰমানে য'ত য'ত ঘূৰ্ণী বতাহ আহি ক্ষতি কৰিব সেনেকুৱা ঠাইত যদি আশ্ৰয়স্থলী, মানে মানুহবিলাক ক'ত থাকিলে সুৰক্ষিত হৈ থাকিব, এনেকুৱা যদি ঠাই আমি নিৰ্মাণ কৰি ল'ব পাৰোঁ আৰু মানুহবিলাকক খুব সোনকালে, কাৰণ বতাহ আহিছে বুলি ক'লেতো ৰখি নাথাকে, সেইকাৰণে খুব সোনকালে বেলেগ এটা ঠাইলৈ লৈ যোৱাৰ ব্যৱস্থা প্ৰশাসনীয়ভাৱে যদি কৰা হয় তেতিয়াহ'লে ইয়াৰ পৰা কিছু ৰক্ষা পোৱা যায়। জনসাধাৰণৰ কি কৰ্তব্য আছে, ৰেডিঅ' বা দূৰদৰ্শন বা য'ত আমি বাতৰি পাওঁ সেই বাতৰিবিলাক চাই ল'ব লাগে ভালকৈ আৰু এইবিলাক অৱহেলা কৰিব নালাগে। আৰু ঘৰৰ যিবিলাক খুব দৰকাৰী বস্তু আছে এই দৰকাৰী বস্তুবিলাক আমি ঠিকমতে থ'ব লাগে। তাৰপিছত কোনো ঠাইত যদি পানী আবদ্ধ হৈ থাকে বা গাঁত হৈ থাকে বা পানী জমা হৈ আছে, তাত আমি চিধা চিধি নামি দিব নালাগে বা তাত
যান বাহন চলাব নালাগে। আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, চিকিৎসা কেন্দ্ৰ আদিৰ দৰে জৰুৰী সেৱাসমূহৰ ফোন নম্বৰ সদায় মনত ৰাখিব লাগে আৰু ইহঁতক অনাহকত কিছুমান অন্যায় দাবী কৰি ৰখাই ৰাখিব নালাগে। তাৰপিছত ঘূৰ্ণী বতাহ বিধ্বস্ত অঞ্চল, যেতিয়া আমি ঘূৰ্ণী বতাহ বিধ্বস্ত অঞ্চলত থাকোঁ তেতিয়াহ'লে আমি কি কৰিব লাগে? পানী দূষিত হোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে এইবিলাক খাব নালাগে। খোৱাৰ কাৰণে আমি পানী আৰু আহাৰ আগতে ৰাখি থ'ব লাগে কিছু। তাৰপিছত পানীত ভিজি থকা বৈদ্যুতিক ছুইচবিলাক আমি লাৰিব নালাগে। আৰু ধুমুহা আহিলে যিহেতু বাহিৰত বহুত ক্ষতি হৈ থাকে, গছ গছনি উভালি পৰিব পাৰে বা গছৰ ডাল চাল ভাঙিব পাৰে, বৈদ্যুতিক সৰঞ্জামসমূহ নষ্ট হৈ থাকিব পাৰে, সেইকাৰণে বাহিৰত ওলাব নালাগে। আৰু যদি কোনোবাই উদ্ধাৰ কৰিবলৈ যায় বা কিবা কাৰণত অলপমান উদ্ধাৰ কৰিবলৈ যোৱা মানুহৰ পলম হ'ল, তথাপি আমি তাক অন্যায় দাবীৰে পথ অৱৰোধ কৰি হওক বা তেওঁলোকক লগত বেয়া ব্যৱহাৰ কৰি হওক তেওঁলোকক ব্যতিব্যস্ত কৰিব নালাগে। আৰু নহ'লে উদ্ধাৰকাৰী দলবিলাক আহোঁতে আৰু পলম হয়। এইখিনিতো কিছু তেওঁলোকৰ কাৰণে বিশেষ অসুবিধাৰ কাৰণে পলম হৈছিলে, আমি যদি তাক আৰু ৰাস্তাতে ৰখাই দিওঁ তেতিয়াহ'লে তেওঁলোক আহোঁতে আৰু পলম হ'ব আৰু তাৰ কাৰণে আৰু কেইজনমান মানুহ হয়তো মৃত্যুমুখত পৰিব পাৰে। ওচৰ চুবুৰীয়া আৰু বন্ধুবৰ্গলৈ সহায়ৰ হাত আগবঢ়াব লাগে। আধুনিক প্ৰযুক্তিবিদ্যাই ইয়াত কি ধৰণে সহায় কৰিছে? আগতে আমি যেতিয়া উপকূলীয় অঞ্চলৰ বাসিন্দাসকলে আসন্ন ঘূৰ্ণীবতাহ যেতিয়া আহিব তাৰ খবৰ নাপাইছিলে প্ৰায়, আৰু ইয়াৰ পিছত কৃত্ৰিম উপগ্ৰহৰ ৰাডাৰৰ সহায়ত এই ঘূৰ্ণীবতাহৰ বিষয়ে সতৰ্কবাণী বা সজাগতাৰ বিষয়ে মানুহে জানিব পৰা হ'ল, বা আগতীয়াকৈ কেতিয়া ঘূৰ্ণীবতাহ আহিব সেই কথা জানিব পৰা হ'ল। আৰু সেইকাৰণে 48 ঘণ্টা আগতে যেতিয়া ঘূৰ্ণীবতাহ আহিব তাৰ 48 ঘণ্টাৰ আগতে সতৰ্কবাণী এটা জাৰি কৰা হয় যে এই অঞ্চলত ঘূৰ্ণীবতাহ আহিব। আৰু ঘূৰ্ণীবতাহ অহাৰ 24 ঘণ্টা পূৰ্বে কোনে কি কি কাম কৰিব লাগিব বা কেনেকৈ সাৱধান হ'ব লাগিব এই কথা চৰকাৰী ফালৰ পৰা সকলোকে জনাই দিয়া হয়। এনেকুৱা কৰিলে আমি ঘূৰ্ণীবতাহৰ যিখিনি ক্ষতি কৰিব, ঘৰ দুৱাৰ বাকী যিখিনি আমি বেলেগত লৈ যাব নোৱাৰোঁ সেইখিনিতো ক্ষতি কৰিবই, কিন্তু যিখিনি আমি বেলেগত লৈ যাব পাৰোঁ সেইখিনি আমি বচাব পাৰিম আৰু ইয়াৰ লগতে নিজে